আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে এখন ৰাজ্যত তেওঁলোকে নিজাববীয়াকৈ এটা পেঞ্চনৰ ছিষ্টেম এটা কৰিছে। সেইখিনি কথা আমি আলোচনা কৰাৰ লগতে আমি দ্বিতীয় খবৰটো স্কুল বন্ধক লৈ পেলাই আলোচনা কৰিম। ইতিমধ্যে বিহুলৈকে বন্ধ দিয়া হৈছে স্কুল কিছুমান, আমি সেইখিনি কথাও চাম। প্ৰথম খবৰটো আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, এখন ৰাজ্য আৰু সেই ৰাজ্যখন হৈছে ভাৰতৰ তামিলনাডু। আৰু সেই ভাৰতৰ তামিলনাডু ৰাজ্যত তেওঁলোকৰ নিজাববীয়াকৈ পেঞ্চনৰ ছিষ্টেম এটা কৰা হৈছে, তেওঁলোকৰ স্কীম এটা বনাইছে। আৰু সেইটো হৈছে তামিলনাডু এছিয়ৰ্ড পেঞ্চন স্কীম, TAPS বুলি যাক কোৱা হয়। আৰু তাত কেনেকুৱা কি কৰা হৈছে আমি গোটেইখিনি কথা চাম। ইতিমধ্যে আপোনালোকে গম পায় যে NPS বা UPS দুটা ভাৰতবৰ্ষত সকলোতে আহিছে, বা UPS নতুনকৈ আহিছে। UPS বৰ্তমান অপশ্যনো বাচিব কোৱা হৈছে কৰ্মচাৰীসকলক বা পেঞ্চনাৰসকলক, UPS ল'ব নে NPS ল'ব। আৰু তেনেকুৱা সংক্ৰান্তত তামিলনাডু চৰকাৰৰ ফালৰ পৰা চাওক কেনেকুৱা ধৰণৰ আহিছে। ইয়াতে আমি স্ক্ৰীণত দেখিবলৈ পাইছোঁ। ফিচাৰ্ছটো চাব আপোনালোকে। জাষ্ট আমি UPS আৰু তেওঁলোকৰ যিটো তামিলনাডুৰ পেঞ্চনৰ যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো চাওক। প্ৰথমতে এছিয়ৰ্ড পেঞ্চন যিটো থাকে, সেই পেঞ্চনটো UPS স্কীম হ'লে আপুনি পায় যে বেচিক পে' যিটো থাকে, সেই বেচিক পে'ৰ আপোনাৰ 50%। এতিয়া বহুতেই এইটো কথা ভাবিব নালাগে যে অকল বেচিক পে'টো বা বেচিক পে' প্লাছ DA আধা নহয়, কিন্তু বেচিক পে'ৰ আধাটোহে পাব আপোনাৰ পেঞ্চন। লাষ্ট মানে যেতিয়া আপোনাৰ পায়, লাষ্ট 12 মাহত আপুনি যিমানখিনি টকা বেচিক পে' হ'ব সেইখিনি কেলকুলেশ্যন কৰি পেলাই তাৰ আধাটো আপোনালোক পেঞ্চন দিব। কিন্তু তামিলনাডুৰ চৰকাৰত কি কৰিলে, ইয়াতে লিখিছে 50% অফ দ্য পে' লাষ্ট ড্ৰ এট ৰিটায়াৰমেণ্ট। তো তাত বেচিক পে' বুলি কোৱা নাই। যিমানখিনি টকা 50% যিখিনি তেওঁলোকে চেলেৰি পায়, অৰ্থাৎ যদি আপুনি আজি ৰিটায়াৰ হৈছে, আজিৰ তাৰিখত যদি আপুনি বেচিক প্লাছ DA মিলাই যিমানখিনি পাইছে তাৰ আধাটো, সেইখিনি পেঞ্চন তেওঁলোকক দি দিব। কিন্তু UPSত সেইটো নহয়। UPSত অকল বেচিকটো, DAটো বাদ কৰি পেলাই বেচিকটোৰ আধা পেঞ্চন। তো ইয়াতে সেইটো ডিফাৰেঞ্চ আছে। আৰু তামিলনাডু চৰকাৰে সেইটো ইয়াতে তেওঁলোকে নাম দিছে যে এছিয়ৰ্ড পেঞ্চন স্কীম, তামিলনাডু এছিয়ৰ্ড পেঞ্চন স্কীম বুলি তেওঁলোকে নাম দিছে। আৰু য'ত ইয়াতে আছে আপোনালোকৰ যিটো ফুল পেঞ্চন স্কীম পাবলৈ কাৰণে তেওঁলোকে 30 বছৰ চাকৰি কৰিব লাগিব। ক্ৰাইটেৰিয়া কিছুমান আছে তেওঁলোকৰ ক্ষেত্ৰতো। 30 বছৰ কৰিলেহে তেওঁলোকে সেইটো পেঞ্চনৰ সুবিধাটো ল'ব পাৰিব, আদাৰৱাইজ নোৱাৰে। আৰু কণ্ট্ৰিবিউশ্যনৰ যেনেকৈ আপোনাৰ UPSত 18.5% অফ বেচিক প্লাছ DA, কিন্তু ইয়াতে আপোনাৰ 10% অফ বেচিক প্লাছ DA মেথছ তেনেকৈ কৰা হয় ইয়াতে। তো বাকীখিনি কথা আমি নাচাওঁ। যিটো পেঞ্চনৰ এছিয়ৰ্ড পেঞ্চন, সেই এছিয়ৰ্ড পেঞ্চনৰ কথাটো আমি আলোচনা কৰিলোঁ। দুটাৰ মাজত ডিফাৰেঞ্চ আমি অকণমান চালোঁ। নেক্সট কথাখিনি আমি এতিয়া জানিম যে কোনখিনি স্কুল আচলতে বন্ধ ঘোষণা কৰা হৈছে, ক'ত ক'ত বা বিহুলৈকে বন্ধ থাকিব, সেইটো আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক আপোনালোকে এখন নটিফিকেশ্যন শিক্ষা বিভাগৰ ফালৰ পৰা। আৰু এই নটিফিকেশ্যনখন যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে এইখন আহিছে দৰঙৰ ফালৰ পৰা। আৰু ইয়াতে যিখিনি লোৱাৰ প্ৰাইমেৰী স্কুল আছে আপ টু ক্লাছ 5লৈকে, ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে যিখিনি স্কুল আছে, প্ৰত্যেকখন স্কুল অহাকালিৰ পৰা অৰ্থাৎ 8 জানুৱাৰী 2026 পৰা 13 জানুৱাৰী 2026লৈকে বন্ধ দিয়া হৈছে। তো দেখিছে আপোনালোকে, বিহুলৈকে ক'ব গ'লে বন্ধ ঘোষণা কৰা হৈছে এইখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু ইয়াতে কৈছে দ্য প্ৰিন্সিপাল, হেড টিচাৰ এণ্ড টিচাৰ্ছ শ্বেল ইউটিলাইজ দিছ পেৰিয়ড ইন কমপ্লিটেশ্যন দ্য মেণ্ডেটেড এণ্ড টাইম বাউণ্ড ৱৰ্কছ আণ্ডাৰ সমগ্ৰ শিক্ষা ফৰ ইউডাইজ ডাটা কালেকশ্যন, আপডেশ্যন, লেচন প্লেন প্ৰিপেৰেশ্যন এটচেট্ৰা। তো ইয়াতে টিচাৰসকলক বা হেড টিচাৰসকলক বা প্ৰিন্সিপালসকলক এই সময়খিনিত, এই যিখিনি টাইম থাকিব, এই টাইমখিনিত তেওঁলোকক যাতে তেওঁলোকে ইউডাইছৰ ডাটাখিনি কাৰেকশ্যন কৰিব পাৰে বা আপডেটেশ্যন কৰিব পাৰে বা লেচন প্লেন তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে, তেনেকৈ এইখিনি সময় অতিবাহিত কৰিবলৈ কোৱা হৈছে ইয়াতে।